নৱবৰ্ষ কলাকেন্দ্ৰ উদ্যোগত মেৰাপানী টাউন ক্লাবৰ সহযোগত গ্ৰীষ্মকালীন নৃত্য আৰু মডেলিং কৰ্মশালা কৃষ্টি পথাৰত সৃষ্টি ৰেঙনি সামৰণি অনুষ্ঠানৰ তৰফৰ পৰা বেহাবাৰী আউটপোষ্ট জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুঙলৈ কলা গৌৰৱ উপাধি প্ৰদান কৰা হয়। আৰু ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি থৈ যাব, তেতিয়াহে আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আৰু এতিয়া ভিডিঅ'টো চাওক আৰু এনজয় কৰক। বেহাবাৰী আউটপোষ্টৰ চুমকি কছাৰী মোৰ মৰমৰ ভণ্টি আমি নিয়ন্ত্ৰণত আদৰণি জনাইছোঁ। এই আমাৰ বিচাৰিছো য'ত লিখা আছে আমাৰ নৱ কলাকেন্দ্ৰ আৰু মেৰাপানী টাউন ক্লাবৰ উদ্যোগত কৃষ্টি পথাৰ সৃষ্টি ৰেঙালী অনুষ্ঠানত আজি এই অনুষ্ঠানত আমি বিউটি বাইলুঙক দিছোঁ কলা গৌৰৱ অভিধান আৰু কলা গৌৰৱ উপাধি আমি প্ৰদান কৰিছোঁ। আৰু মেমেণ্টটো প্ৰদান কৰিব কাশ্মীৰ বৰাজ। ইয়াৰ পিছতে সম্বৰ্ধনা পত্ৰখন আমি প্ৰদান কৰিবলৈ আমাৰ গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন প্ৰসাদক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত জাতিৰে আমি সকলোকে চিনাকি জনাইছোঁ আৰু সকলোকে ওচৰ চাপি অজিত ডাঙৰীয়াই অসমে মিচিং বালিচনে প্ৰথম পাতন জনাব বিচাৰিছোঁ। ধন্যবাদ। চুমকি কছাৰী অৰ্থাৎ এতিয়া অসমৰ মানুহৰ বাবে বিউটি বাইলুঙ। যেতিয়া তাই চুমকি কছাৰী হৈ আছিলে আমি একেলগে কাম কৰিছিলোঁ, আমি একেলগে নাচিছিলোঁ, একেটা ঘূৰিবলৈ তাইক কিবা শিকাইছিলোঁ, মোকো শিকাইছিল, আমি একেলগে কাম কৰিছিলোঁ। মোৰ মৰমৰ ভণ্টি হয় টকাটো বুলি মোক তেওঁলোকে জানিও পাৰে কেতিয়াবা। আজি একেবাৰে কৈছোঁ আহিব লাগিব, আহিছে তাই খুব আনন্দ পাইছোঁ মই আৰু চুমকি মোৰ মাইকে ফটো আগত আহিছোঁ। ধন্যবাদ। আমি গোলাঘাটতো এতিয়া তই বেল হৈ আছ। মই বোলো মই কিয় বেল হৈছোঁ? কৈছে গাহৰি চলি আছে। মানে কি বুজাইছে মানে মই বোলে গাহৰিটো নিচিনা অকল পিছফালে নেট বালি নাই আৰু আগফালে ফুটফুটি নহয়। হয় জানো? হয় জানো? হয় নে নহয়? মই গাহৰিটোৰ নিচিনা কোনোবাই হোৱা বুলি কৈছে নিচাওঁ মাকনি কংসপা চালেকে একদম মুচুকামে লৈ উঠাই লৈ গুচি যাওঁ। হয়নে? আজি 2 বছৰৰ আগত মই ইয়াতে কংস কৰি গৈছিলোঁ, মেৰাপানীত কোনোবাই চাইছিলনে? হয় ন? আলুটো কমাই খাব অকণমান। নাই চোৱা মই দেখাই দিম আজি কংস কৰি।
গাহৰি বেমাৰ ওলাইছে খালি মোৱাত বেমাৰী হোৱাগে নাই এতিয়ালৈকে ঘৰত কেনেকুৱা লাগিছে গম পায়নে আজি মানে এটা কৰ্মশালাৰ শেষ দিন এনেকুৱা এটা অনুষ্ঠান এয়া অনুষ্ঠান কাৰণে এতিয়া লাগিছে কি বহাগ মানে বিহু চলি থকা নিচিনা লাগিছে ন বাকলি দল নাই মেৰাপানী মাৰি দল মাছ মাইকি আছে যে বোলে মই চাম কোনফালে বেছি জোৰ আছে ঠিক আছে মই যোনফালে মাইক্ৰফোন দিম সেইফালেহে গাব লাগিব তেতিয়াহে গম পাম ন বোলে দুইটা পাৰ্টিয়ে জিকিছেও মই সঁচাকে কৈছো আজি অনুষ্ঠানখন বেলেগ কথাটো কিবা বিহু বিহু ফিল্ডটো আহি গৈছে মই অংকুৰাৰ লগত আমি শান্তমণিৰ জৰিয়তে সকলোৱে চিনি পায় শান্তমণি মামা তেখেতৰ ধন্যবাদ শান্তনা ক'ত আছে ইয়াৰ পৰাই ধন্যবাদ জনাইছো এটা চেইন চিষ্টেমত আমি সকলোৱে একেলগ হ'লো আৰু আজিও এই চেইনডাল আমি ধৰি ৰাখিছো আৰু এতিয়া অংকুৰাৰ ইয়াৰ ইমান ধুনীয়াকৈ চলাই আছে আজি মই ভাবিছো অংকুৰাৰ লগত নাচ এটা আকৌ মাৰি থৈ যাওঁ নেকি কোনে গাব আপোনালোকে আছো দাদা দাদাৰে ক'ৰবাত পালেগে অংকুৰে গাবই নে নাচিবই আগতে আমি দুইদিন আহি পাই আছো এতিয়া দেখিছেনে নাই একেবাৰে কৈছে মোৰেতো টেক নহয় গোলাই আলুটো কমাই খাব আমি নাচো মই কৈছো দেই সকলোতে কওঁ মানে কঁকালৰ পৰা চিন চাবেই নাই কঁকাল থাকক নাথাকক বাকলি পেট কিন্তু থাকিবই আৰু ইমান ডাঙৰ এটা অনুষ্ঠানত মই জড়িত হ'বলৈ পাই খুব বেছি ভাল লাগিছে নাজানো এই সন্মানৰ বাবে মই যোগ্য হয় নে নহয় কিন্তু এয়া অকল সময় হৈছে আপোনালোকৰ বাবে আপোনালোকে ইমান বেছি আমাক মৰম দিছে আমাৰ বেহৰবাৰী অগষ্ট 24 এপিছড হ'ব 25 হ'ব আপোনালোকে সদায় আমাক এনেকৈ চাই থাকিব দেই হৰি এইকেইটাটো কৰিব লাগিছে ন মই চলি চাই গোটেই মোৰ মনটো সেইটো আনিব নোৱাৰি নৱেম্বৰ পালে বনালো যে একে উলমি দিছে নোৱাৰি সেইটো আজি আমি 7 বছৰ 8 বছৰ হৈ গ'ল একেলগে নচা নাই কিন্তু আজি ভাবিছো নাচিম চান্দুদাৰ হ'ল নেকি চান্দুদাৰ হলিবা আছে দেখিছা মানে অলিম্পিকৰ বাবে চাই আছ ন মই আগফালে চাই আছো মানে চকু নাই বৰ দুষ্ট দেই আছেনে চুচাই লৈ নাযাবা আকৌ মোক চুচাবলৈ আমাৰ এই ভাঙি লৈ মোৰ নিচিনা পুলিচ হ'লে নহ'ব মই চাওঁচোন কোনে ভাবিছে মোৰ কঁকাল ভাগিলে বুলি হাতখন লগাওঁচোন কোনে ভাবিলে মোৰ পেট ভাগিছে বুলি ভৰিটো লগাওঁচোন সেয়াই কথা অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ কৰিব লাগিব বাকলি দেৰি হ'লে তোমালোকৰ ঘৰলৈ যামগৈ বাকলি ঘূৰিও নাহোঁ আকৌ পচন্দ কৰিছে সেইকাৰণে উঠি আহিছে ষ্টেজত আই হেল্ল' বুলি কৈছে কি কথা অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে বহুত তিতি আছে আৰু বহুত অনুষ্ঠান আছে
মাংস বাইদেউ মাতিছে কাইলৈ কৈছে কনফিউজ কে নাইব বায়ে কেনে ধৰিয়ে আছে মানে কনফা ডাইলগ এটা ক'বলৈ কৈছে এই গৰুৰ পিন্ধি থকা ডেকাসকলৰ ইমান জোচ এই তাত বহি আছে সেই পিছফালে ডেকাসকলৰ মা দেখা নাই আগফালে বহি আছে যে গম পাইছো হা পুলিচৰ ড্ৰেছটো পিন্ধি হ'লে ন বাকলি ইমান ধুনীয়াকে চাদৰ মেখেলা পিন্ধিলো কোনোবাই চালে চখ বুলি ওলাই আহিছে আকৌ পুলিচৰ ড্ৰেছৰ কথা ক'বলৈ আহিছে কামত থৈ আহিছে ন হা তাকেছো এইটো দেখিবলৈ মন নাযায় এনে আমাৰ ছোৱালীজনীক মৰম লগা ন খালি ঘূৰাইতে আৰু গোটেইখন ঘূমাই আনে আজিকালি মই ৰঙা চাদৰ মেখেলা নিপিন্ধো আৰু কেইকেইটা কি কয় তই ৰঙা চাদৰ মেখেলা নিপিন্ধিবি আহক গছত গৈ পেলাই একদম পানী ৰঙা কাপোৰ একদম বান্ধি থৈ তেনেকুৱা নিচিনা লাগে বোলে জেগাত দিছে ন সেইকেইটা সদায় জেগাতে দিয়ে কংস ডাইলগ এটা কৈ সামৰণি বাৰু হা বা আমাৰ গান গোৱা মানুহ নেকি গান গাই বোলে ৰাতিপুৱালৈকে গান গাই থাকিম বেলেগ কথা মই না তুমি জয় বোলে একে দুই পিছত হ'ব কি হা কিয় বোলে একে দুই বাইদেউ বুলিয়ে মাতি থাকিবা ধান বুলিও মাতিবা কেতিয়াবা আমি যাম নকওঁ মাল আছে কংসৰ ডাইলগ এটা কৈ মই সামৰি মাৰিম কিন্তু তাৰ আগতে শংকুদাৰ লগত জড়িত যিমান কমিটিখনত জড়িত হৈ আছে তেওঁলোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো চলাই লৈ গৈছে তেওঁৰ বাবে এটা হাত চাপৰি উঠাই দিম এখন থাকিলেই নি ইয়াতে ভাত দি দিছে মই কাৰণে চিন্তা নাই একে তোমালোকৰ কাৰণে তোমালোকে থকা হ'ব মোৰ কথা নাই আমি গুৰুজনৰ মানুহ ন ভুলুয়া বিজুলি বেগেরে কৃষ্ণ তরুণ আনন্দত উন্মত্ত প্রজা লড়ি নিত্য মোর কোনো নাই ধৈর্য হকল বোধ করা চাকেই চকে কুয়া বলিয়া গোপাল হাতি জুড়ে জুড়ে আনিলে দিয়া প্রজার হজরত আনন্দর উৎসব হোক ধ্বংসর অথনিৰ পৰা মিছিলে হাঁহিলে যি দুই একে ফচিছিল শেষ চেলমনি ক'ব আচ্ছা থেংক ইউ সকলোৱে এনেদৰে মৰম কৰি থাকিব আকৌ লগ পাম হয়নে ইমান আমাক কমেছে আপোনালোকে বাই বাই বুলি দিব পাৰে আৰু বাই বাই দেশৰ বাৰী আউটপোষ্ট দেশৰ বাৰী আউটপোষ্ট দেশৰ বাৰী ধন্যবাদ জ্ঞাপন করছি অভিযোগ অনুমানিত পুনঃ লক্ষণ আশা রাখিছো অন্য বছর আমন্ত্রণ জানাইছো